Hey guys, welcome back to my YouTube channel. So namaskar সকলোকে আৰু শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনালো আৰু একচুয়ালি মানে মই আজি কাৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো মানে আমাৰ কাৰখন আজি পুৰা ড্যামেজ হৈ গ'ল হেনা এক্সিডেন্ট হৈছিল আপোনালোকক দেখাইছো আৰু ধুনিয়া এটা কাৰ ৰিপেয়াৰিং চেণ্টাৰলৈ যাম স্কেচ বহি গ'ল পুৰা এফালে সব পুৰা স্কেচ বহি গ'ল ক্লিয়াৰকে আপোনালোকক ভাল কৰি দিব আৰু লোকেশন ডেসক্ৰিপচনত দি দিম মই আপোনালোকে আহিব পাৰে এইবিলাক ফটোকা পৰা দেখিছে এইবিলাকো সব ঠিক কৰি দিব পাৰিব তো গাইস এতিয়া মই মানে ভিতৰত মানে আপোনালোকে এফালে চাওক এখনৰ নাম চালিয়া চলে কাৰ ইয়াত ৰিপেয়াৰিং কৰে অল সেট কৰি দিব আৰু দাদা লোকেশনটো অকমান ক'ব নেকি এটো তোমাৰ ডিসিবি কলেজৰ ওচৰ নাজিৰালি বুলি কয় এক্স্যাক্টলি আৰু যেটো গেছকো বুলি গেছ এজেন্সি এটা আছে এখিনি তাৰ সাইডৰ ৰাস্তাটোতে লেফট সাইডে নহয় ওপৰ তোমাৰ পেইন প্ৰটেকচনৰ যিমানখিনি কাম ফিউচাৰ প্ৰটেকচন পুৰণা গাড়ী নতুন কৰিবলৈ যিখিনি ব্যৱস্থা সকলোখিনি থাকে ফ্লোৰ লেমিনেশন এইবোৰ আছে ফ্লোৰ লেমিনেশন আহিব পাৰিব তো মই গাড়ীখন ঠিক কৰালৈকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো চাই থাকক আৰু যেতিয়া কমপ্লিট হয় মই আপোনালোকক দেখাই আছোঁ তো এতিয়ালে গাইছ এফালে এতিয়া প্ৰটিন কাটি আছে পুৰা কালাৰটো যে দাগ লাগি গৈছিলে আপোনালোকক দেখাইছিলোঁ পুৰা প্ৰটিন কাটি আছে এফালে তো প্ৰটিন কটাৰ পাছত অলপ পাছত কালাৰ মাৰিব তো দেখোঁ গাইছ এতিয়া চাওক এইফালে কালাৰ পুৰা মাৰি আছে কালাৰটো একদম একজেক্ট কালাৰ দি দিব আপোনালোকক আপোনালোকে পাই যাব যিটো কালাৰ বিচাৰে গাইছ এতিয়া চাওক আপোনালোকে সকলো ধৰণৰ কমপ্লিট হৈ গ'ল পুৰা ধুনীয়াকৈ এইফালে চাওক দাগ আছিলে তাত নাই এতিয়া পুৰা ধুনীয়া অল সেট পুৰা ক্লিয়াৰ আৰু চাওক আপোনালোকে এনেকুৱা ধুনীয়া এইফালেও এখন কাৰ আছে আৰু এতিয়া সাফা কৰি আছে কিবা পলিশ কৰিছে তো এতিয়া ইয়াৰ পৰা ওলাই যাম তো চাই থাকক আপোনালোকে গাইছ এতিয়া ফাইনেলি ডাইৰেক্ট কাৰ চেণ্টাৰৰ পৰা গাড়ীখন আনিলো আৰু বেছিকৈ আপোনালোকক দেখাই নাথাকিলোঁ আৰু এতিয়া মই টাউনৰ মাজত আছোঁ পূজা চলি আছে আজি অষ্টমী অলপ যি পাৰোঁ পূজাও অকণমান দেখাবলৈ ট্ৰাই কৰিম তো আপোনালোকে চাই থাকক স্ক্ৰীপ নকৰাকৈ আৰু ট্ৰেফিক জাম লাগি গৈছে গাইছ পূজাৰ সিজনত 10 টকা নথকাকৈ মই ঘূৰি ফুৰিছোঁ এনেকুৱা বেড লাক মোৰ কেছ নাই তো চাই থাকক ভিউ চাওক আপোনালোকে মানুহ চাওক কাৰ এইফালে কাৰ ভিতৰৰ পৰাই দেখাইছোঁ আপোনালোকে চাওক কিমান ভিৰ মানুহ আৰু আগত বেছি ভিৰ হয় এইফালে মানে পূজাৰ মণ্ডপ নাই চ' এইফালে ভিৰটো অলপ কমি আছে যোনফালে পূজাৰ মণ্ডপ আছে তাত মানে বহুত বেছি ভিৰ হৈ আছে মেইন কেছটো কি আৰু লগতে ৱেডাৰটো বহুত বেয়া বৰষুণ দি আছে মানুহবোৰ অহা নাই তো সিমানেই কথা পূৰা এতিয়া কাৰৰ ভিতৰত আহি আছে চালিয়াকৈ তো আপোনালোকে অল টোটেল যেনেকৈ ভাল কৰিছিলে দেখালোঁ যিমান পাৰিলোঁ আৰু চেণ্টাৰটোৰ বিষয়ে বেছিকৈ ক'লোঁ মানে আপোনালোকে যদি আহে সেই চেণ্টাৰটোলৈ পূৰা ধুনীয়া ফিনিচিং দিয়ে তো আহিব পাৰিব আপোনালোকে সিমানেই কথা আৰু পূজাৰনো কি আৰু চবেই ভিডিঅ' বনাইছে মই অলপ এক্সট্ৰাকৈ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে চাব আৰু অলপ ভিডিঅ' দীঘলীয়া হ'ব তো চাই থাকক আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ তো বাই বাই এতিয়া লগ পাই আছোঁ 2 hours later 3 hours later Can you move it along? I'm all out of time. তো গাইছ পূজা চাবলৈ এতিয়া আমি আনকমন এটা মণ্ডপলৈ গৈ আছোঁ কেদাৰনাথৰ দৰে বনাইছে পুৰা চালিয়া বলক a few moments later ओके गाइस फाइनली मैं इतना दुकान एखনত आছোঁ এখন মোৰ নিজৰ দোকান বুলি ধৰি ল'ব পাৰে আপোনালোকে আৰু 3 দিন থাকিব যোৰহাট টাউনৰ উন্নয়ন ছুপাৰ মাৰ্কেটৰ ফ্ৰণ্টত আৰু আপোনালোকে আহিলে ফ্ৰীকৈ পাব মোৰ ফালৰ পৰা তো আহিব পাৰে আপোনালোক ইয়ে চেক কৰে সব পাব ইয়াতে খুৰমা নিমকি জেলেপি জানমনি জেলেপি ইয়ো জানমনি জেলেপি এইটো আছে আপোনাৰ ৰাংঢালি জেলেপি গম পাইছেন না গৰম গৰম জেলেপি খাও যাও ले जाओ आ जाओ আৰু গৰম গৰম জেলেপি খা যাও ভুজিয়া এইজনা ভন্টি কেনেকৈ ল'বলৈ আহিছে আমাৰ কাষ্টমাৰ আহি আছে ভন্টি লৈ যোৱা ভন্টি ভাল আছে লৈ যাওক আপুনি এটা খাইছক এয়া বাইদেউ এয়া ভিন্দু এয়া হ'ল জানমনি জেলেপি এয়া বুনিয়া ভুজিয়া আছে বাইদেউ আমাৰ দোকানলৈ আহিছিলে বাইদেউ জেলেপি কেনেকুৱা পালে খাই ভাল লাগিছে বৰ ধুনীয়া হয় জানো আৰু ইহঁত ল'ৰাকেইটা মোৰ নিজৰ ভাইটিৰ নিচিনা সদায় লগ পাওঁ হয় মজা পালে ভাল পালে খাই আৰু পূজা কেনেকুৱা চলিছে আপোনাৰ পূজাৰ শুভেচ্ছা থাকিল আপোনালৈ তোমালোকলৈও থাকিল ধন্যবাদ এইবোৰ কেনেকৈ এইটো ডেমেজ আছে এইটো ডেমেজ আছে বেলেগ আছে তো গাইছ আপোনালোকে চেক কৰক সেইবোৰ একে ফটিছে ন ৱাও
নেক্সট লেভেল এইটো কি হয় স্নেপাৰ হয়নে অঁ গাইছ এইটো চাওক আপোনালোকে আৰু এই দাদাজনে পূৰা বিকি আছে ধুনীয়াকৈ এই আৰু দেই কেনেকুৱা বিকি মাত্ৰা এই ভাল নহয় ন তেনেকৈ আৰু গাইছ এইটোৱে আৰু পূজা বুলি ক'লে এয়াই চলে ন পূজা বুলি ক'লে এয়াই আৰু ন এই আৰু বেছি বিশেষ একো নাই গাইছ পূজা এয়াই আৰু বেছি কি দেখাম ন আপোনালোকক আপোনালোকে চাই থাকক আৰু দিয়া আছোঁ